নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি পৰিছে আমাৰ হাতত নতুন আপডেট। অমৃত বিশ্ব আন্দোলনত আপোনালোকে যদি ফটো আপলোড কৰিব পৰা নাই আৰু কেইদিনমান ধৰি আমাৰ 17 তাৰিখে আপোনাৰ দিছিলে ডেট, যিটো আপোনাৰ 17 তাৰিখৰ আপুনি ফটো আপলোড কৰিব লাগে, 17 তাৰিখ পৰা নাই আৰু এই কেইদিনমান চাৰ্ভাৰ প্ৰব্লেম দি আছিলে। আৰু নতুন লিংক এতিয়া আমাৰ চৰকাৰে অসম চৰকাৰে জাৰি কৰিছে, নতুন লিংকৰ জৰিয়তে আপোনালোকে আপলোড একদম অতি সহজতে কৰিব পাৰিব। আপোনালোকে কেনেকৈ কৰিব, নিজৰ মোবাইলতে আপুনি কৰিব পাৰিব, ঘৰতে বহি কৰিব পাৰিব, ক'তো যাব দৰকাৰ নাই। আপুনি কেনেকৈ কৰিব চাওক, আপুনি আপোনাৰ নিজৰ মোবাইলত অ'পেন কৰি ল'ব ক্ৰম ব্ৰাউজাৰ। আপোনালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰাৰ লগে লগে কি কৰিব, তাত চাৰ্চ বাৰত আপোনালোকে ক্লিক কৰিব aba.assam.in ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰথম যিটো চাব অমৃত বিশ্ব আন্দোলন, আপোনাৰ ইয়াত লিষ্ট কেইটামান আপোনাৰ লিংক দিয়া আছে, 10টামান লিংক আছে। আপোনালোকে কি কৰিব, তলত মাজৰ সেইবিলাক একো লিংক ক্লিক কৰিব দৰকাৰ নাই। আপোনালোকে প্ৰথম যিটো লিংক হয় সেই লিংকতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ এটা পেজ অ'পেন হ'ব। পেজটো অ'পেন হোৱাৰ লগে লগে কি কৰিব লাগিব, আপুনি পেজ অ'পেন হোৱাৰ লগে লগে 3 লাইনত ক্লিক কৰিব লাগিব। 3 লাইনত ক্লিক কৰাৰ লগে লগে আপুনি লগইনত যাব লাগিব। লগইনত যোৱাৰ পিছত আপোনাৰ এনেকৈ এটা পেজ অ'পেন হ'ব, যিটো আপোনালোকৰ মোবাইল নম্বৰ যিটো আগত দি যিটো ৰেজিষ্টাৰ কৰিছিলে, সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটো ইয়াত কিন্তু দিব লাগিব। সেই ৰেজিষ্টাৰ নিদিলে কিন্তু আকৌ তেনেকৈ নহয়। যদি আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ হেৰাই থাকিলে বা কিবা হ'ল, তেনেকৈ ক্ষেত্ৰত আপোনালোকে কিন্তু মোক কমেণ্ট কৰি জনাব লাগিব। তেনে ক্ষেত্ৰত মই আৰু এটা ভিডিঅ' বনাই পঠাম, কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ মোবাইল হেৰালে কেনেকৈ কৰিব লাগিব। আপুনি কি কৰিব লাগিব, ইয়াত ৰেজিষ্টাৰ মোবাইল নম্বৰটো দি দিব। দি মেলি আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে পাছপৰ্ট এটা আপোনালোকৰ মোবাইলত চেণ্ড কৰিব সিহঁতি। পাছপৰ্টটো আপুনি দিব লাগিব। পাছপৰ্টটো দিয়াৰ পিছত পাছৱৰ্ড যেতিয়া আপুনি ইয়াত যেতিয়া দবাই দিব, আপোনাৰ 6টা অংকৰ এটা নম্বৰ আহে, 6টা নম্বৰ দিয়াৰ লগে লগে আপোনাৰ পেজটো অ'পেন হয়, এনেকৈ খোল খাই যাব। খোল খোৱাৰ পিছত আপোনালোকে চাব আপোনাৰ ডিটেইলছ গোটেইখিনি ওলাই যাব। ডিটেইলছ ওলোৱাৰ পিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি যদি 2টা ফটো আপলোড কৰিবলগীয়া, তেনে ক্ষেত্ৰত কিন্তু আপুনি একেলগত 2টা কৰিব নোৱাৰিব। আপুনি এটাকৈ কৰিব লাগিব। আৰু এটা কেনেকৈ কৰিব, আপোনালোকে কিন্তু ভিডিঅ'টো আপোনালোকে স্কিপ কৰে তেনেহ'লে কিন্তু গম নাপাব। আপুনি স্কিপ নকৰি ভালকৈ চাওক, আপোনালোকে একেবাৰে গম পাই যাব। এই যিটো আপলোড প্লান্টেশ্যন আছে, তাত আপোনালোকে ইমেজত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে কি কৰিব, আপোনালোকে কি গছ হয় সেই গছৰ নামটো তাত লিখিব লাগিব, নহ'লে আপুনি এইবাৰ বিচাৰিব লাগিব। মই এতিয়া এটা আম গছ লগাম আৰু এটা মই জামুন লগাম। আম গছটো লগাবৰ কাৰণে আপুনি মেংগ লগাব লাগিব, লিখিব লাগিব, নহ'লে আপুনি বিচাৰিব লাগিব। মেংগ আপুনি ক্লিক কৰিব, তাত তলত চুজ ফাইল যিটো আছে, চুজ ফাইল ক্লিক কৰিব। যদি আপুনি মোবাইলৰ পৰা ফটো মাৰিছিলে তেনেহ'লে আপুনি নৰ্মেলি ইয়াতে আহি যাব। আৰু যদি মোবাইলৰ পৰা ফটো লোৱা নহয়, তেনেহ'লে কিন্তু সেই ক্ষেত্ৰত আপুনি ব্ৰাউজাৰ বিচাৰিব লাগিব। কাৰণ মোবাইলৰ পৰা মাৰিলে নৰ্মেলি ইয়াতে থাকে, কিন্তু যদি আপুনি কাৰোবাৰ পৰা ফটোটো লৈছে তেনেহ'লে সেই ক্ষেত্ৰত আপুনি ব্ৰাউজাৰ দবাব লাগিব। দবাই মেলি আপুনি যিটো ফটো আপোনাৰ ইয়াত চুজ কৰি দিব, কোনটো ফটো হয় সেই ফটো চুজ কৰি দিব। মই এইটো প্ৰথম ফটোটো চুজ কৰি লৈছোঁ। চুজ কৰি মই ছাবমিটত দবাই লৈছোঁ। ছাবমিটত দবোৱাৰ পিছত খন্তেক সময় ৰৈ দিব। পেজ লোডিং হোৱাৰ লগত আপোনালোকৰ প্লান্ট আই ডি সেইটো জেনেৰেট হৈ যাব। আৰু এই প্লান আই ডি কিন্তু আপোনাৰ অতি গুৰুত্বপূৰ্ণ হয়, অতি জৰুৰী হয়। সেইকাৰণে আপুনি প্লান আই ডিটো কিন্তু লিখি থ'ব ক'তবা, নহ'লে আপুনি স্ক্ৰীনশ্বট মাৰিও লৈ থ'ব পাৰে। স্ক্ৰীনশ্বট মাৰি থ'ব, মই স্ক্ৰীনশ্বট মাৰি লৈছোঁ। আৰু তাৰপিছত আপুনি কি কৰিব, এটা প্লান্টে যেতিয়া আপোনাৰ যিটো আপোনাৰ গছ যিটো ৰোৱা হৈ যাব, ৰোপণৰ পিছত আপুনি 2য় নম্বৰ গছটো আপোনালোকৰ কিবা এই ফটোৰ কাৰণে আপুনি কি কৰিব, 3 লাইন ক্লিক কৰিব, আকৌ হোমত যাব। হোম যায় চেম প্ৰচেছ কৰিব লাগিব। চেম প্ৰচেছ কৰাৰ পিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি চেম আপলোড প্লান্টেশ্যনত ক্লিক কৰিব। প্লান্টেশ্যন ক্লিক কৰি আকৌ আপোনাৰ দ্বিতীয় যিটো ফটো হয়, সেইটো কি গছৰ হয়, মই জামুনৰ কৰিম। সেইকাৰণে জামুন লিখি লৈছোঁ। তাৰপিছত তলত চেম আকৌ চুজ ফাইল ক্লিক কৰিম। ব্ৰাউজাৰত যাম। ব্ৰাউজাৰত গৈ কিনি মই আকৌ 2য় নম্বৰ যিটো ফটো হয়, 2য় নম্বৰ ফটোটো মই ক্লিক কৰিম। ক্লিক কৰি 2 নম্বৰ পেজ আপোনাৰ যিটো ইমেজটো আহি গ'ল। তাৰপিছত ছাবমিটত দবা। ছাবমিট ক্লিক কৰাৰ পিছত আকৌ চেম প্ৰচেছ হ'ব আৰু মোৰ প্লান আই ডি যিটো সেইটো জেনেৰেট ইয়াত হৈ যাব চাগে। চাওক মোৰ জেনেৰেট হৈ গ'ল 2য় নম্বৰ ফটোটো। তাৰপিছত সেইটো মই চেম প্ৰচেছ কৰিম। সেইটো মই স্ক্ৰীনশ্বট মাৰি থৈ দিম আৰু নহ'লে লিখি থ'ম। তাৰপিছত আপোনালোকে কি কৰিব, তেনেকৈ হোৱাৰ পিছত আপুনি অকল এইখিনি কাম কৰিলে নহ'ব, আপোনাৰ কিন্তু আকৌ চাৰ্টিফিকেটটো ওলাব লাগিব। কাৰণ চাৰ্টিফিকেট যদি নোলায় তেনেহ'লে আপোনাৰ ভৱিষ্যতে কিন্তু এইটো পইচা পোৱাৰ ক্ষেত্ৰত কিন্তু আপোনাৰ ঝেমেলা বা কিবা অসুবিধাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে আপুনি চাৰ্টিফিকেটটো ডাউনলোড কৰিব হ'লে আপুনি 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰি চেম হোম পেজত যাব। হোম পেজত যোৱাৰ পিছত হোম পেজ অ'পেন হোৱাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি ইয়াত চাওক, তলত লিখা আছে ডাউনলোড চাৰ্টিফিকেট যিটো আছে, চাৰ্টিফিকেট ডাউনলোড কৰিব। তাত ইয়াত দবাই দিব। দবোৱাৰ পিছত আপুনি ইয়াত চাওক ডাউনলোড চাৰ্টিফিকেটৰ আপোনাৰ এটা অপশ্যন আহিলে, তাত ডাউনলোডত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপুনি এই ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক চাওক ইয়াত ডাউনলোড হৈ আছে। ডাউনলোড হোৱাৰ পিছত যেতিয়া হৈ যাব, ডাউনলোড হোৱাৰ পিছত আপুনি সেইটো আপোনাৰ মোবাইলত থৈ দিব পাৰে বা আপুনি জেৰক্স কপি কৰি এটা থ'ব পাৰে। আৰু বন্ধুসকল, যদি মোৰ ভিডিঅ' ভাল লাগিছে তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে মোৰ ভিডিঅ' কিন্তু চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ' কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি তেনেকৈ ভাল ভিডিঅ' পাবৰ কাৰণে আপুনি মোৰ চেনেল কিন্তু ছাবস্ক্ৰাইব কৰি থ'ব আৰু কমেণ্ট কৰি জনাব। ধন্যবাদ।